এনেপেন আপোনাক দেৰিকৈ হ'লেও দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ শুভেচ্ছা জনাইছোঁ সকলোলৈকে মোৰ পূজাৰ শুভেচ্ছা আছে কাতি বিহুৰ শুভেচ্ছা আছে আপুনি কৈছিলে কোনোবা এখন নাটকৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছিলে সেই দেউতাকৰ এটি সংলাপ এজেড কেৰেক্টাৰটোৰ এটা ডাইলগ খুবেই ভাল লাগে মোক কৈ হেৰা বন্ধু আজি তুমি দুখ কৰিছা কিয় দুখ নকৰিবা তুমি তুমি মোলৈ নোচোৱা কিয় মই জানো দুখ কৰিছোঁ যামগৈ দিয়া যামগৈ বিপদৰ সময়ত তুমি যে আমাক মাত এষাৰ লগাবলৈ আহিছা সেয়াই আমাৰ কাৰণে বহুত বন্ধু যাওঁগৈ দিয়া কিন্তু জীৱনৰ অনাগত দিনবোৰত কেতিয়াবা যদি মোক লগ পোৱা মাত এষাৰ লগাবলৈ নাপাহৰিবা বন্ধু যাওঁগৈ দিয়া মই এখন নাটকত অন্ধদেৱতা নাটকত যিখনত মই হিৰোৰ বন্ধু এজন হৈছোঁ গাঁৱৰ এটা ল'ৰা তেতিয়া মানে লাষ্ট মমেণ্ট সি ব্লাড কেঞ্চাৰ হৈ যেতিয়া মৰিবলৈ লয় সি মৰিবলৈ লওঁতে যেতিয়া ভিতৰত তেনেকুৱা এটা অৱস্থা হয় মোৰো অৱস্থা এটা হৈ থাকে চিকিৎসা কৰিব নোৱাৰা এটা পৰিয়ালৰ ল'ৰা আমি সকলো গাঁৱৰে তেতিয়া মই এটা সংলাপ আছে মোক এজনে আহি কয়হি তুমি কি চিন্তা কৰি আছা ভিতৰলৈ যাওঁচোন আমুক তামুক এনেকুৱা ডাইলগ আছে তেতিয়া মই কওঁ কেনেকৈ যাবি কেনেকৈ যাবি যেতিয়া তাক এখন কৈ উপস্থিত হওঁ তেতিয়াই মোৰ হাতখন সাৱটি ধৰি সি কান্দে ঘৰখনৰ কথা কয় বৰ বেয়া লাগে বৰ বেয়া লাগে ইমানে ঠিক আছে ভাল লাগিল তোমাকো লগ পাই বহুত ভাল লাগিল পুনৰ লগ পোৱাৰ আশা থাকিল নিশ্চয়